हेलो एवरीवन কি খবৰ সকলোৰে মই নটি মিনিভ্লগলৈ আপোনালোকক সকলোকে স্বাগতম আৰু মই আহি আছো স্কুল আৰু এই স্কুল পালোহি দেখিছেনে আৰু যেহেতু কোকা গা ভাল নাই সেই কাৰণে স্কুলৰ পৰা বাহিৰে মামাহঁতৰ ঘৰলৈ যাম আৰু ইয়া দেখিছেনে স্কুল ছুটি হৈ গ'ল যেহেতু আছে শনিবাৰ সেই কাৰণে সোনকালে ছুটি হ'ল আৰু ইয়া মা আৰু মই আহি আছো আমাৰ ঘৰলৈ আমাৰ ঘৰ পাই গ'লোহি আৰু ইয়া দেখিছেনে কোকা মানে ভাত খাই বহি আছে আৰু ইয়া মামা মামী সব ভাত খাই আছিলে তেতিয়া আমি পাইছোহি আৰু তাত অলপ দেৰি বহি আমি ডাঙৰ মামীহঁতৰ ঘৰলৈ গ'লোঁ যিহেতু মাক আমলখি কেইটামান লাগে কৈ আছিলে কাৰণ আচাৰ বনাব বোলে সেইকাৰণে আমলখি পাৰিবলৈ ডাঙৰ মামীহঁতৰ ঘৰলৈ গ'লোঁ আৰু ইয়া দেখিছেনে আমলখি পাৰি আছোঁ আৰু দেই ইমান ওখ মানে নহয় পাৰিবলৈ বহুত দিগদাৰ হৈছে আৰু মায়ে পাৰিছে আমি বুটলি আছোঁ আমলখি পাৰি কৰি চাহ খাই আৰু এতিয়া ঘৰলৈ যাওঁ বুলি আহিলোঁ আৰু এই দেখিছেনে আমি আহিলোৱে বাৰু দেই আৰু সন্ধিয়া টাইমত আকৌ আহিব লাগিব বোলে মামীয়ে থকাকৈ মাতিছে সেইকাৰণে যাম বুলি কৈ থৈ আহিছোঁ যেতিয়া যাবই লাগিব ন সেইকাৰণে সন্ধিয়া এয়া হৈ গ'ল বিয়াগচিও আহিলে আমাক নিবলৈ আৰু মা মই ওলাইছোঁ আজি মামাহঁতৰ ঘৰত থাকিবলৈ আৰু এইয়া ফাইনেলি আমি পাই গ'লোহি আৰু এইফালে আকৌ এয়া মৌ চাক মানে মামীহঁতৰ ঘৰত মৌ আছে সেইকাৰণে ওচৰৰ মানুহ এজন আহিলে আৰু মৌ ভাঙিলে আৰু ইমানখিনি ওলালে আৰু কোনে কোনে মৌ ৰস খাই ভাল পায় জনাবচোন দেই মই বাৰু ইমান ভাল নাপাওঁ তেওঁ অলপ খালোঁ আৰু আজিলৈ আহিছোঁ